हेलो फ्रेंड्स स्वागतम जनाइছো आमार यूट्यूब चैनल फटाफटी ब्लग्सলৈ আজি লক্ষ্মী পূজা সকলোকে লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা জনালো লক্ষ্মী পূজা বুলি এটা ব্লগ বনাম বুলি ভাবিলো তো সেই কাৰণে কেমেৰাটো অন কৰিলো নাজানো আৰু কেনেকৈ দেখাব পাৰো গতিকে ভিডিওটো কন্টিনিউ চাই থাকিবা বাট কাটিবলৈ গৈছে जब ए दुकानदे घरत फल गहरा এখন দিম তো পাত কাটিলো এতিয়া নাৰিকল কাটিব লাগে বলক পাত কাটি লইলো আৰু এতিয়া নাৰিকল কাটিব লাগে মই নাৰিকল কাটিব নাজানো তো কাটি দিব দেউতা চহৰত বলক এতিয়া নাৰিকল কাটা দেখাও ঘৰখনত যোগাল আৰু তাৰ পিছত আমাৰ ওচৰৰে নামঘৰ এটা লক্ষ্মী পূজা হয় গতিকে তাত যাম গধূলিকে আপোনালোকক লগত লৈ যাম দে এতিয়া বলক ঘৰখনে যোগাল কৰো আৰু শুনা ঘৰখনে যোগাল কৰা দেখুৱাৰ আগতে আমাৰ মুনুইনো কি কৰি আছে আপোনালোকে নিশ্চয় চাব বিচাৰিছে তো তাইক দেখাও বলক কি কৰি আছে ও মুনু কি কৰিছা আছো আমি আজি কি পূজা লক্ষ্মী পূজা লক্ষ্মী পূজা শুভেচ্ছা দিয়া সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা জনালো ধন্যবাদ এতিয়া তাই নাৰিকল কাটিছে পেহেৰু মই কুচিম অলপমান দেৰি কৰি তো আমাৰ নাৰিকল কুটা মানুহ নাৰিকল কুটিছে কি কবি আজি লক্ষ্মী পূজা কেনে লাগছে আজি লক্ষ্মী পূজা তাকে জগাল কৰি আছো অলপ দেৰি কৰি মন্দিৰত যাব লাগিব সেয়া কৰিবা পথাক চাম ছাগালটো হৈছে আমাৰ এইটো মোৰ ছাগাল সম্পত্তি এই এইটো কেমেৰাটো কিনছো এইটো আৰু এটা লগ পুৰা একদম ওয়া লাগ মই নাৰিকল কুটি আছে আমি শৰাই পাতিলোঁ লক্ষ্মী মাই যাতে সকলোকে ভালে কুশলে ৰাখে জয় মা লক্ষ্মী বুলি সকলোৱে কমেণ্ট কৰি দিব ভাত নাখালি ভূতলে ভাত নাখালি ভূতটো বাহতলে বৰালে ভূতটো চাবা নেকি হ'ব দা ভূত খাই আছো এয়া লক্ষ্মী পূজাৰ ভূত নাৰিকল গিলা নাখে মোক দিছি দেখছি না চব দামে দিছি মই নাৰিকল নাখাওঁ না সেইবাবে মই গোটা দামে দিছোঁ আৰু মুনু ইয়াতে মোৰ ঘৰত বহি আছে বাটত ৰখি আছোঁ ৰ'ব গাইছে আমাৰ আপীকেইটা আহিব নাই এইটো দাউৰি দাউৰি আহিছে দেখছি না ৰখি আছিলোঁ এৰি যাম বুলি দাউৰ ইছ মৰম দেখছি না দৌৰিনাকৰ আৰু এটা আহিছে ৰ'ব চাওঁ কিটিকা চাওঁ গাইছ আজি কি থকা আহিছে চিলি মেলি আপি আৰু এইটো এটা আহিছে এইটো ডাঙৰটো দেখছি না আৰু এইটো আছে আমাৰ বডিগাৰ্ড অলপ এতিয়া আমি পূজাত যাম এইকেইটা মানুহ ক'ত যোৱা আৰু না লক্ষ্মী পূজা চাই আহিব পাৰোঁ না লক্ষ্মী পূজাৰ বুলি কিবা কচোন হাই ক লক্ষ্মী পূজাৰ শুভেচ্ছা দে বলক এতিয়া আমি মন্দিৰত যাওঁ পূজাত গৈ কিনে দেখাই আছোঁ বলক লেটছ গ' যাই আছোঁ বলক তেতিয়াতো মোক দেখা নাছিল না সেইকাৰণে মই আৰু কেমেৰা অন কৰি ল'লোঁ গতিকে বলক ডাইৰেক্ট পূজা মণ্ডপতে দেখাম বেছি দূৰ নহয় খোজকাঢ়ি যাম বলক সিহঁতে আগত গৈ আছে আৰু মই এতিয়া খোজকাঢ়ি গৈ আছোঁ যায়ে বনাই নিজৰ দোকানতে সোমাইছে দেখছি না এই কৃতিকাহঁতৰ দোকান এখন কি খবৰ খবৰ নাপাহৰিলি দেখছি না কিনবা গেছি আমাৰ সৰুটোক দেখছি না নাই বাপৰে বেগ চেগ লৈ একদম মানে ৰাখাই দেন আইছি ৰ'ব এই দুটাও আইছি সটো মেইন
গাইস এয়া চকলেট লৈ আহিলো এয়া 5 টকা চকলেট লৈ লিখা টকা টাকা দিও গাইস লো চকলেট আনছি চকলেট বিলাব ইটা ভগৱান মাই দিলেনি ইস ইস এ মোক দিছি দেখছি না আমার পুকুরিতো দেখছি না এদো রাজুবা পুকুরি ধুনিয়া কিবা তো পানী নেকি রাখো দিলো হ্যাঁ বলা এতিয়া মন্দিৰত যাওঁ বলা 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 পূজা পালো ৰ'ব গাইছ যাই আছো এয়া লক্ষীমা ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে আহিব 19 তাৰিখে চাবা স্নেহ বন্ধন সব মানুরে খাই গেল সব খালি গেল আর এই দুটা দেখছি না গাইস একদম লাস্টত এটার হলে বারোটা আছে ইমান মানুহ গাইস খাবা আইছি আমি কেনে ৰখিছো আমি পূজাৰ পৰা এতিয়া হে আহিলো এতিয়া 12:30 বাজিলে তো ইয়াতে ভিডিওটো সমাপ্ত কৰিলো যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্রাইব কৰি দিব